আজি রূপই আঞ্চলিক বাথৌ কমিটিয়ে আজি 57তম বাথৌ খেৰাই পৰ্ব পালি আছো মানে আজি ফার্স্ট ডে তো ইয়াত মোক মানে মেইন গেট উদ্বোধন কৰিব কাৰণে মোক মাতিছিলে ময়ো MCLA হিচাপে ইয়াতে মই উপস্থিত হলো আৰু মই গেটখন মানে উদ্বোধন কৰি দিয়া হ'ল আমাৰ মানে অসমৰ অনলি নহয় আমাৰ ভাৰতবৰ্ষতে মানে বহুত ভাল এটা মানে শিল্পী আছিলে সেইটো কাৰণে এতিয়া মানে আমাৰ ওচৰত নাই তেখেতৰ কাৰণে মই অকমান ধূপকাঠি আৰু অলপমান আলাৰি বাতি জ্বলাই মই অকমান সেৱা কৰিলো সেইখিনি বিৰাট ভাল লাগিছে ইয়াতে মানে এতিয়াতো আজি ফার্স্ট ডে না সেইটো কাৰণে ইমান আমাৰ কমিটি খিনিহে আছে আৰু আমাৰ ওয়ার্কার যিমান বাথৌৰ ওয়ার্কার আছে এইখিনিহে আছে কিন্তু আমাৰ 3টা বজাৰ লগে লগে ইয়াতে ভৰি দিব জাগা নহব মানে এনেকুৱা ভক্ত আছে আমাৰ বাথৌ ভক্তসকলে ইয়াতে আহি পেলাই সবে মানে সেৱা কৰিব মানে আমাৰ এই অঞ্চলত আসলে বাথৌ অসমৰ ভিতৰতে নহয় সৰ্বভাৰতৰ ভিতৰত এই বাথৌ ধৰ্মটো ৰূপৈতে জন্ম বুলি আমি ক'ব পাৰোঁ কাৰণ 1960 চনত মই নিজে যেতিয়া মেম্বাৰ আছিলোঁ আমাৰ দুলাৰাই বাথৌ গৌতম আছিল সেই সময়ৰ পৰা আমি জন্ম দিছোঁ 1960 চনৰ মহাসভা এটা বাথৌ ধৰ্ম হৈছে আৰু এইটো আমাৰ 2 নম্বৰ ৰূপহী মাধৱ এটা চামুৱাতে জন্ম হৈছে আৰু এই জন্ম সাপেক্ষে আজিলৈ আমাৰ ইয়াতে 1967 চনৰ পৰা এই ৰূপহীটো 67 চনৰ পৰা আজি এই 57 বছৰ হ'ল আমাৰ ৰূপহীটো গতিকে আমি পালি আছোঁ আৰু মই নিজে ছেক্ৰেটাৰী আছোঁ প্ৰথম 1967 চনৰ পৰা মই নিজে ছেক্ৰেটাৰী আছিলোঁ তাৰপৰা আজিলৈ চলি আছে গতিকে আমাৰ এই অঞ্চলৰ মানুহে বাথৌ ধৰ্মাৱলম্বী মানুহ তেওঁলোকে বেছিকৈ ভাল পায় আৰু এই বাথৌ ধৰ্মৰ মানুহখিনিয়ে খুব সহজ সৰলভাৱে কাম কৰে আমাৰ এইটো 1 তাৰিখে আমাৰ এই মাইনৌ খেৰাই কাটি আজিৰ পৰা প্ৰথম আৰম্ভ হৈছে আজি আমাৰ প্ৰথম কাৰ্যসূচী বিভিন্ন দ্বাৰ বিভিন্ন মন্দিৰ আমাৰ এই দুৱাৰ মুকলি আমাৰ এই ভোজনালয় দুৱাৰমুখলি পেণ্ডেল ষ্টেজ মুকলি হ'ব ইয়াৰ পিছত আমাৰ 10টা বজাৰ পৰা ইয়াতে আমাৰ বাথৌ খেৰাই আৰম্ভ হ'ব তাৰপৰা দিনটোৱে আজিৰ পৰা 5 তাৰিখলৈকে সম্পূৰ্ণ কণ্টিনিউ নিশা সাংস্কৃতিক সন্ধিয়া চলি থাকিব গতিকে আমাৰ তেনেকুৱা লৈছে